ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্তৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে বুধবাৰে মুম্বাইলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে দেহৰাদুনৰ মেক্স হস্পিটেলত চিকিৎসাধীন হৈ থকা পন্তে 30 ডিচেম্বৰৰ দিনা 5 বজাত দিল্লী-দেহৰাদুনৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাৰ অলপ সময় পাছতেই জ্বলি উঠা গাড়ীৰ পৰা কোনো প্ৰকাৰে জীৱন্তে ওলাই আহিছিল পন্ত। মূৰ, পিঠি আৰু ভৰিত যথেষ্ট আঘাতৰ চিন দেখা গৈছিল। চিকিৎসক কৰ্তৃপক্ষই জনোৱা মতে পন্তৰ কপালত দুটা গভীৰ ক্ষতস্থান আছে। পিঠিটো গুৰুতৰ আঘাত পাইছে পন্তে। কঁকালৰ হাড়তো আঘাত পোৱা বুলি জনাইছে চিকিৎসক কৰ্তৃপক্ষই। পন্তৰ মুখ আৰু শৰীৰত পোৱা আঘাতৰ প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব। ইতিমধ্যে দুটাকৈ চাৰ্জাৰীও সম্পূৰ্ণ হৈছে। মেক্স হস্পিটেলত ICUৰ পৰা সাধাৰণ ৱাৰ্ডলৈ লৈ অহাৰ লগে লগেই ফুলি উঠিছে পন্তৰ শৰীৰ, যাৰ বাবে অতি দ্ৰুতভাৱে মুম্বাইলৈ উচ্চ চিকিৎসাৰ বাবে লৈ যোৱা হৈছে পন্তক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আপডেট।